Good morning everyone. এতিয়া ৰাতিপুৱা 7 বাজিবলৈ 5 মিনিট বাকি আমি এতিয়া যাবলৈ ওলাইছো বৰপেটা জিলাৰ শ্ৰী শ্ৰী মহাপ্ৰভু গৰখীয়া থানলৈ অৰ্থাৎ সৰ্বক মন্দিৰলৈ আমি 150 কিলোমিটাৰ অতিক্ৰম কৰাৰ অন্তত আমি এতিয়া পালোহি সৰ্বক মন্দিৰলৈ আমি ইয়াতে গাড়ী পাৰ্কিং কৰিলো এইখন আছে মন্দিৰৰ দক্ষিণৰ মহাপ্ৰভু শ্ৰী গৰখীয়া অসম পূজা সামগ্ৰী ললো ৰেডি তাতে যাব পাৰে আপুনি গামোচা লৈছে এখন ঘি চাকি বাতি লৈছোঁ এইখন হৈছে মন্দিৰৰ পশ্চিম দুৱাৰ মই আপোনালোকক যিখিনি পাৰো সেইখিনি দেখাবলৈ চেষ্টা কৰিম মন্দিৰৰ চাৰিও দিশ কি ধুনীয়া ঠাই আসলতে ইয়াতে মন্দিৰ ভিতৰ খলা জ্বলাবলৈ দিয়া নহয় বাহিৰতে জ্বলা হয় এইখন হৈছে মন্দিৰৰ মেইন প্ৰৱেশদ্বাৰ মন্দিৰত বৰ্তমান পূজা হোৱা নাই পূজাৰ জোগাৰ চলি আছে আৰু এইফালে হৈছে দুইফালে খলা মানে বন্তি জ্বলোৱা ঠাই আমি এতিয়া বাৰিষা আহিছো কাৰণে ইয়াত মানুহ দেখিবলৈ পোৱা নাই ইয়াতে বহাগ মাহৰ গোটেই মাহটোত আৰু মাঘ মাহৰ গোটেই মাহটোত ইয়াতে উৎসৱ হয় বহুত মানুহৰ সমাগম হয় এতিয়া বাৰিষা সময় কাৰণে ইয়াতে মানুহৰ সমাগমটো কম হয় আমি এতিয়া দেখিবলৈ ওলাইছো মন্দিৰৰ পিছভাগ অৰ্থাৎ পূব ভাগ এটা হৈছে সোমোৱা ঠাই এটো হৈছে পুখুৰী এটা বাৰিষা কাৰণে পানীৰে ভৰি আছে খৰালি হলে পানী শুকায় আছে মন্দিৰৰ পিছফাল সোৱা অলট কৃষ্ণৰ মূৰ্তি গোপিনী কৃষ্ণৰ বস্ত্ৰহৰণ কৃষ্ণৰ গৰুচুৰা আৰু এই পুখুৰীটোত খৰালি হলে পানী শুকায় ইয়াতে বিভিন্ন ধৰণৰ কাছ দেখিবলৈ পোৱা যায় এতিয়া বাৰিষা কাৰণে দেখিবলৈ পোৱা নাই আৰু এইফালে হৈছে দৌল গোবিন্দ মন্দিৰ ইয়াতে বিশ্বাস কৰা হয় এই মন্দিৰটো 3 পাক পৰিক্ৰমা কৰিলে মনোৰথা পূৰ্ণ হয় বুলি আৰু এইফালে আছে শিৱ মন্দিৰ ইয়াতে প্ৰত্যেক সোমবাৰে মানুহে গাখীৰ আৰু পানী ঢালিবলৈ আহে এফালে মন্দিৰৰ কাম চলি আছে আৰু এইফালটো হৈছে মন্দিৰৰ উত্তৰ ফাল ইয়াতে প্ৰতিডাল গছতে কাপোৰ বন্ধা আছে কাপোৰ মানে গামোচা বন্ধা আছে আমি এতিয়া মেইন গছডালৰ এইডাল হৈছে বৰগছ চোৱা ইয়াতে প্ৰতিডাল ডালতে গামোচা বন্ধা আছে বিশ্বাস কৰা হয় যে মন্দিৰ 3 পাক পৰিক্ৰমা তাৰপিছতহে গামোচা বান্ধিব লাগে তেতিয়া মনোৰথা পূৰ্ণ হয় বুলি জনবিশ্বাস কৰা হয় যে ইয়াতে কৃষ্ণই গৰু চৰাইছিল বুলি সেইকাৰণে গৰখীয়া থান ইফালে আছে লাড্ডু অৰ্থাৎ কৃষ্ণই ইয়াতে গামোচা দি থৈ যায় আৰু এইফালে আছে শিৱ আৰু পাৰ্বতীৰ ফটো পূজা কৰাৰ পিছত গামোচা অৰ্থাৎ মোৰ হাজবেণ্ড গামোচা বান্ধিবলৈ ওলাইছে এতিয়া যিকোনো ডালত গছ বান্ধিলে হয় বিশ্বাস নহয় যে আমাৰ অসমত ইমান ধুনীয়া অৰ্থাৎ ছেকেণ্ড বৃন্দাবন বুলি কোৱা হয় এই ঠাইটো অসমৰ এই বৰপেটা সৰ্বক মন্দিৰটো অসমৰ ছেকেণ্ড বৃন্দাবন বুলি কোৱা হয় এতিয়া নাম প্ৰসংগ চলি আছে এতিয়া অকণমান ইয়াতে বুলি অকণমান ভকতৰ লগত নাম প্ৰসংগ কৰিলোঁ